Welcome back to my YouTube channel. My YouTube channel আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। So guys, আজি আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। So guys, এতিয়া আমি যাম দেৰগাঁৱলৈ। মই এতিয়া সাজি কাচি ৰেডি। দেখিছে আপোনালোকে মাও এতিয়া ওলাই কৰি ৰেডি। সৰু সুৰা কিছুমান বজাৰ কৰিবলগীয়া আছে। তাকে আপোনালোকৰ ওচৰতো ভিডিঅ'টো দি দিওঁ বুলি ভাবিলোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে, যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। So guys, এতিয়া আমি দেৰগাঁও পাইছোঁহি। এতিয়া আমি দেৰগাঁও পালোহি আৰু গাড়ীখনকে থৈ দিয়া হৈছে গাড়ীখন। So guys, এতিয়া আমি বজাৰ চজাৰ কৰি আহিলোঁ। এতিয়া চাহ খাবলৈ লৈছোঁ। So guys, এতিয়া আমি গাড়ীত আহি আছোঁ আৰু এয়া গাড়ীত মানে বহুত গান বাজি থোৱা আছিলে, সেইকাৰণে চক তাৰ ফূৰ্তি আৰু নাচি আহিছে একদম। So guys, মই আপোনালোকক কোৱাই হোৱা নাই যে এয়া হৈছে জেঠাই মানে জীয়েক চুম্বাৰ ল'ৰা, আৰু চক নাচি আহিছে একদম। তাৰপিছতে চুম্বাও আহিছিলে। এয়া So guys, এহেঁতি ডেকাৰলৈ আহিছিলে আৰু বজাৰ কৰিবলৈ আহিছিলে, আৰু এহেঁতি জেঠাই পিতেক মইনাদাৰ কাইলৈ আঙুঠি পিন্ধোৱা। তাকে আপোনালোকক যদি মই ভিডিঅ' দিব পাৰোঁ তেতিয়াহ'লে দেখুৱাম বাৰু। আৰু এয়া তেহেঁতি বজাৰ কৰিবলৈ আহিছিলে, হঠাতে আমি লগ পাই গ'লোঁ। So guys, এতিয়া চুম্বাহঁত যাবগৈ, আৰু গাইজ ভাইটিটো মানে আমাৰ গাড়ীৰ পৰা নোযোৱাই হ'ল। ইয়াত টানি আজৰি নিয়া হৈছে। এতিয়া আমি ঘৰ পালোহি, আৰু গাইজ কি কিনিলোঁ আপোনালোকক দেখুৱাম বাৰু। বিশেষ একো কিনা নাই। তাৰ আগতে মানে যিহেতু আমাৰ জেঠাই ল'ৰা মইনাদাৰ কাইলৈ আঙুঠি পিন্ধোৱা হয়, তাৰ কাৰণে মানে বহুত কিবা কিবি চুম্বাও আহিছিলে, মানে মইনাদাৰ ভনীয়েক হয় চুম্বা, আৰু কাকুতাও আহিছিলে ভায়েক। তাৰপাছতে বাটতে লগ পাই গ'লোঁ, তাহাঁতিও বজাৰ কৰিবলৈকে আহিছিলে। তাৰপাছতে আপোনালোকক দেখুৱাইছিলোঁ, আৰু এতিয়া চাই আছে। So guys, এইটো পপালে এতিয়া কুট কিনিলোঁ, চাওক ফিটিং হৈছে একদম। So guys, এইটো মোৰ কাৰণে জেকেট আনিলোঁ, কেনেকুৱা লাগিছে কমেণ্টত জনাব। মোবাইলত ইমান কালাৰটো অহা নাই, হ'লেও এনেই কালাৰটো ইয়াতকৈ অকণমান ডাঠ আহিছে।
আৰু গাইছ বিশেষ একো অনা নাই এই দুটাই আনিলোঁ আৰু মাৰ বাবে কিমান মানে সৰু সুৰা কচু খচাম বস্তু কেইটামান আনিলে মোৰ কাৰণেও আনিলোঁ আৰু সেয়ানো কি দেখুৱাম আৰু এইবোৰ আনিলোঁ আৰু মানে খাৰু চাৰুৰ পৰা ধৰি পেন চেন তেনেকুৱাবোৰ আনিলোঁ নেদেখুৱাওঁ আৰু আপোনালোকক সেইটা দেখুৱালোঁ পপাৰ কোটটো কেনেকুৱা লাগিছে আৰু মোৰ জেকেটটো কেনেকুৱা লাগিছে কমেণ্টত জনাব তো গাইছ এইখিনিয়ে ভিডিঅ'টো সমাপ্ত কৰি দিওঁ যদি ভিডিঅ' চাই ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যোনসকল মোৰ চেনেলৰ নতুন তেখেতসকলে ছাবস্ক্ৰাইব কৰি দিব দিলে বাই বাই